চেলিমাছ কিচেন এণ্ড ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই ভাবিছোঁ এটা ৰেচিপি দিওঁ আপোনালোকক। আমলখিৰ চাটনি কোনে কোনে খাই ভাল পায় জনাবচোন। মই আমলখি চাটনি এটা বনাম বুলি ভাবিছোঁ এতিয়া, সেই গতিকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ অকণমান। মই দেখাই আছোঁ আপোনালোকক কি কি দিম। এতিয়া মই এইফালে 5-6টামান মিডিয়াম আকাৰৰ এনেকুৱা আমলখিয়ে কাটি লৈছোঁ, আৰু এইফালে এটা মিডিয়াম আকাৰৰ বিলাহী লৈছোঁ। বিলাহীটো মই ভিতৰৰ গুটিখিনি পেলাই লৈছোঁ, আৰু এয়া 5-6টামান হেৰি লৈছোঁ কেঁচা জলকীয়া। আৰু এই নহৰু আপোনালোকে কম খালে কমাই দিব, 2-1 দিলেও হ'ব। আমাৰ ঘৰত অকণমান ভাল পাওঁ বেছিকৈ খাই, সেইকাৰণে এয়া কেইফুট লৈছোঁ। আৰু আদা অকণমান এগাঁঠিমান লৈছোঁ সৰুকৈ, আৰু এমুঠি এনেকৈ কেঁচা ধনিয়া লৈছোঁ পাতটো। এতিয়া মই মিক্সিত গোটেইকেইটা বস্তু ইয়াত দি লওঁ। এতিয়া বিলাহীখিনি মই এনেকৈ সৰুকৈ অকণ কাটি দিছোঁ। আৰু ধনিয়াখিনিও মই এনেকৈ সৰুকৈ কাটি দিম। পিছৰ এই গুড়িখিনি নিদিওঁ, পাতখিনি দিছোঁ। আৰু ইয়াত অকণমান দিম মই 2 চামুচমান দৈ দিম। আপোনালোকে দৈটো অপশ্যনেল হয়, নিদিবও পাৰে, আৰু নেমু টেঙাও দিব পাৰে, খাই টেষ্টি লাগে। এনেকৈ এয়া চাওক, বেছি নহয়, মই 2 টেবুল স্পুন মানেই দিছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ দিম। আৰু এইখিনি মই মিক্সিত পিচি লওঁ। আকৌ লগ পাই আছোঁ। এয়া চাওক, আমাৰ চাটনি ৰেডি, গ্ৰীণ চাটনি। আৰু এইটো চাটনি খাই বহুত টেষ্টি হয়, এবাৰ আপোনালোকে ঘৰত ট্ৰাই কৰিব। আৰু চাটনি ৰেচিপিটো কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু যিসকল ভিউৱাৰ্ছ মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আজিলৈ ৰাখিছোঁ, বাই।